নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো হয়তো আপোনালোক নিশ্চয় ভালে আছে ভাবিছো আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আচলতে কিছুমান মানুহৰ ওচৰত উৎসাহ দিয়া মানুহ প্ৰেৰণা দিয়া মানুহ বহুত থাকে কিন্তু হলেও তেওঁলোকে কেতিয়াবা অকলশৰে অনুভৱ কৰে ঠিক তেনেদৰে কিছুমান পিতৃ মাতৃৰ ওচৰতো নিজৰ সন্তান থাকে ল'ৰা থাকে ছোৱালী থাকে হলেও সেই পিতৃ মাতৃসকলে কেতিয়াবা অকলশৰে অনুভৱ কৰে সেই অকলশৰৰ ওপৰত ভিত্তি কৰি মই আপোনালোকৰ ওচৰলৈ এটা সৰু অনুভৱ লৈ আহিছো ভাবিছো আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব এজন মানুহৰ তিনিজন ল'ৰা ছোৱালী আছিল ডাঙৰ ল'ৰা ইঞ্জিনিয়াৰ মাজু ল'ৰা শিক্ষক আৰু ছোৱালীজনী শিক্ষয়িত্ৰী সৰুৰ পৰা তেওঁলোকক মাক দেউতাকে কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল আনকি ইমানেই কষ্ট কৰিছিল মাক দেউতাকে এদিন আনৰ ওচৰত খুজিবলগীয়া হৈছিল কিন্তু ল'ৰা ছোৱালী তিনিজন ডাঙৰ হ'ল উচ্চ শিক্ষিত হ'ল তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিলে কিন্তু তেওঁলোকৰ জ্ঞান তেনেই নগণ্য ল'ৰা দুজনেও বিয়া পাতিছে আৰু ছোৱালীজনীকো বিয়া দিছে ল'ৰা দুজন চহৰত থাকে আৰু ছোৱালীজনীও বিয়া হৈ চহৰতে আছে কিন্তু মাক দেউতাকক সিহঁতে ভাল চকুৰে নাচায় মাক দেউতাকৰ খবৰ ল'বলৈ তেওঁলোকৰ সময় নাই কাৰণ তেওঁলোক ব্যস্ত এসময়ত মাক দেউতাকে তেওঁলোকক পঢ়াবৰ কাৰণে তেওঁলোকক উচ্চ শিক্ষিত কৰিবৰ কাৰণে ঘৰৰ মাটি হালৰ গৰু মাকৰ সোণৰ গহনা সকলো বিক্ৰী কৰিছিল কিন্তু এতিয়া মাক দেউতাক কেনে আছা বুলি তেওঁলোকে খবৰ ল'বলৈ সময় নাই কাৰণ তেওঁলোক ব্যস্ত মাক দেউতা ভগা জুপুৰিটোতে আছে শান্তিৰে আছে সুখত আছে আৰু এসাঁজ ভালদৰে খাইছে ছালখন কলপাতেৰে তৈয়াৰী বৰষুণ দিলে ওপৰৰ পৰা পানী পৰে এদিন মাক দেউতাক তেওঁলোকৰ ঘৰলৈ গৈছিল প্ৰথমতে সৰু ল'ৰাটোৰ ঘৰলৈ গৈছিল তাৰপিছত ডাঙৰ ল'ৰাটোৰ ঘৰলৈ গৈছিল আৰু শেষত ছোৱালীজনীৰ ঘৰলৈ গৈছিল তিনিজনৰ ঘৰলৈ যাওঁতে তেওঁলোকে মাক দেউতাকক কৈছিল তোমালোক আমাৰবোৰৰ ঘৰলৈ বেছিকৈ আহি নাথাকিবা মাক দেউতাকে প্ৰশ্ন কৰিছিল কিয় আমি তহঁতৰ মা দেউতা আমি তহঁতৰ ঘৰলৈ আহিব নোৱাৰোঁ নেকি তেওঁলোকে উত্তৰ দিছিল তোমালোক যদি বেছিকৈ আহি থাকা আমাৰ ল'ৰা ছোৱালী পঢ়াৰ নষ্ট হয় সময়বোৰ এনেই অবাবত খৰচ হয় সেইকাৰণে কৈছোঁ তোমালোক আহি নাথাকিবা তোমালোক গাঁৱৰ ঘৰতে থাকিবা সেই কথা শুনি তেওঁলোকে আৰু কোনোদিন নিজৰ সন্তানৰ ঘৰলৈ যোৱা নাছিল নিজৰ সন্তানৰ সেই কথাষাৰ শুনি মাক দেউতাকে মনত বহুত কষ্ট পাইছিল কষ্ট পালেনো কি কৰিব উপায় নাই তেওঁলোক দিনে দিনে বৃদ্ধ হৈ আহিছে এদিন মানুহগৰাকী মানুহজনক কৈছিল আপোনাৰ যদি মৃত্যু হয় আপোনাৰ মৃত্যুৰ পিছত মইতো ইয়াত অকলে থাকিব নোৱাৰোঁ মই আমাৰ ঘৰৰ ওচৰৰ বৃদ্ধাশ্ৰমখনলৈ গুচি যাম পত্নীৰ সেই কথাষাৰ শুনি মানুহজনৰ চকু সেমেকি উঠিছিল আৰু মনতে কৈছিল দুখ নকৰিবা মই এতিয়া তোমাৰ ওচৰতে আছোঁ সঁচাকৈ ভাবিবলৈ গ'লে আচৰিত নালাগেনে নিজৰে সন্তান আৰু সন্তানৰ নিজৰে পিতৃ মাতৃ ইমান সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে নিজৰ সন্তানৰ কাৰণে ঘৰৰ মাটিখিনি বিক্ৰী কৰিলে মাকৰ সোণৰ গহনাখিনি বিক্ৰী কৰিলে হালৰ গৰুহাল বিক্ৰী কৰিলে কিন্তু এতিয়া সন্তানৰ মুখত এনেকুৱা কথা আচলতে সন্তানে কেতিয়াও পিতৃ মাতৃৰ বেয়া ব্যৱহাৰ কৰাটো উচিত নহয় কাৰণ নিজৰ পিতৃ মাতৃ বা নিজৰ মা দেউতাই নিজৰ সন্তানৰ কেতিয়াও বেয়া হোৱাটো চিন্তা নকৰে যদি নিজৰ সন্তানৰ বেয়া হোৱাটো চিন্তা কৰিলেহেঁতেন সেই মানুহহালে হালৰ গৰু মাকৰ সোণৰ গহনা ঘৰৰ মাটি ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে কেতিয়াও বিক্ৰী নকৰিলেহেঁতেন কিন্তু সময় পৰিস্থিতিৰ দাস কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবোৰো পৰিৱৰ্তন হয় কিন্তু পৰিৱৰ্তনৰ লগে লগে এনেবোৰ পৰিৱৰ্তন কৰা উচিত নহয় যিবোৰ পৰিৱৰ্তনে আমাৰ অনিষ্ট কৰে পিতৃ মাতৃ সদায় পিতৃ মাতৃয়ে হয় সেইকাৰণে নিজৰ পিতৃ মাতৃক সদায় সন্মান কৰা উচিত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ চাই থাকিব ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ সকলো ভালে থাকক ধন্যবাদ